নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আৰম্ভ কৰিবলৈ লৈছোঁ মাজনিশাৰ চিঞৰ নামৰ সামাজিক নাটখনিৰ পঞ্চদশ দৃশ্য। আহকচোন আমি নাটখনিৰ পঞ্চদশ দৃশ্যটি উপভোগ কৰোঁ। ড্ৰয়িং ৰুমত অকলে বহি আছে সুভদ্ৰা। হেতা পোহৰ। অজয় সোমাই আহে শ্লিপিং ড্ৰেছত। বাইদেউ, অ' বাইদেউ, তই এতিয়াও হোৱা নাই? ক বাইদেউ, তোৰ কি হৈছে? কিয় তই ভাতো খোৱা নাই, শুবলৈকো যোৱা নাই? তই এনেকৈ মন বেয়া কৰি থাকিলে মোৰ ভাল নালাগে। ব'ল শুই থাকগৈ। মোক গাঁৱৰ ঘৰত থৈ আহগৈ। মৰিবলগীয়া হ'লেও তাতেই মৰিম। তোৰ হৈছে কি? তই শুই থাকগৈ যা মইনা। মোক এখন্তে কামনি নকৰিবি। অ' বাইদেউ, তোৰ কি হৈছে? লিজা আহে। লিজা অহাটো কোনেও লক্ষ্য নকৰে। যা মইনা, শুই থাকগৈ। কৈছোৱেই দেখোন টোপনি ধৰা নাই বাবেই শুবলৈ যোৱা নাই। টোপনি ধৰিলেই শুবলৈকো যাম। তোক কোনোবাই কিবা কৈছে নেকি? তোমাৰ কথাৰ অৰ্থ? তোমাক মই একো সোধা নাই লিজা। পোনপটীয়াকৈ সেই কথা মোক সোধা হ'লে মই খুব ভাল পালোহেঁতেন। এনেকৈ এই মাজনিশা অকলশৰে বাইদেউক এই প্ৰশ্ন সোধাৰ অৰ্থ হৈছে আমি আচলতে মই বা আমাৰ ঘৰৰ মানুহে তেখেতক বেয়া ব্যৱহাৰ কৰিছোঁ নেকি সেইটো জানিব খোজা। লিজা, তুমি তাৰমানে কি ক'ব খুজিছা? কোনোবাই কিবা কৈছে নেকি বুলি প্ৰশ্ন কৰাৰ আন একো অৰ্থ থাকিব নোৱাৰে। পাপাই আজি বাইদেউক অপমান কৰি যোৱা নাই? ক্ৰিমিনেলৰ দৰে ব্যৱহাৰ কৰা নাই? কিন্তু পাপাই ইচ্ছা কৰা হ'লে তাদা আইনত বন্দী কৰি লৈ যাব পাৰিলেহেঁতেন, নিনিলে। বাহ, আইনৰ কি বাহাৰ! কাৰোবাৰ ইচ্ছা হ'লে আইন প্ৰয়োগ কৰি বন্দী হ'ব পাৰে আৰু কাৰোবাৰ ইচ্ছা নহ'লে আইন প্ৰয়োগ নহৈ মুকলি হৈ থাকিব পাৰে। তহঁত যা মইনা, মই তহঁত কাকো একো জুলুম নকৰোঁ। থান এৰিলে মানুহ এৰিব লাগে। গাঁৱৰ ঘৰ এৰি আহি মই ইয়াত সুখ খাবলৈ আহিছিলোঁ। এতিয়া শিকি গৈছোঁ। আপোনাকনো কি ক'লে? বোৱাৰী, লেখা পঢ়া নাজানো, গাঁৱলীয়া মানুহ, খোজ মাৰিলে বুজি পাওঁ। মই যে তোমালোকৰ মান সন্মান খাই পেলাইছোঁ সেইষাৰ কথা তোমাৰ দেউতাৰাইতো টেটু ফালি ফালি ক'লেই। তুমিও বহুতবাৰ ক'লা। মইনাক তুমি কোৱা নাছিলানে যে মোক যদি গাঁৱৰ ঘৰত থৈ নাহেগৈ তেনেহ'লে তুমি মাৰাৰ ঘৰলৈ গুচি যাবা? তই বাইদেউ এতিয়া এইবোৰ কথা বাদ দেচোন। ৰচোন মইনা, মই খং চং কৰা নাই। মই বেয়াও পোৱা নাই। মোৰ স্বভাৱটোৱে কিবা নহয়নে? এই যে হকে বিহকে বকি থাকোঁ, এই যে সাজ পোছাক ভালকৈ পিন্ধিব মেলিব নাজানো, জোতা পিন্ধিব নোৱাৰোঁ, বোৱাৰীয়ে এইবোৰ বেয়া পায়। তয়ে কচোন, এই যে ক'লে মই ইয়াত থাকিলে তেওঁ মাকৰ ঘৰলৈ গুচি যাবগৈ। কিয় যাবগৈ? তেওঁ আকৌ কিয় যাব লাগে? সেইবোৰ কথাত তই নালাগিবিচোন বাইদেউ। ক'তনো লাগিছোঁ অ'? মই গাঁৱলৈহে যাব খুজিছোঁ। অথনি শহুৱেৰে মোক মানুহৰ দৰে, মিতিৰ মানুহৰ দৰে ব্যৱহাৰ কৰিলেনে? তয়ে কচোন, বোৱাৰী হৈও তেওঁ মোৰ হৈ এষাৰ মাত মাতিলেনে? বৰং দেউতাকক বেছিকৈয়ে উচতালে। ভায়েকক এতিয়া যিমান পাৰে কথা লগাই থাকক। অ' বোৱাৰী, মইনা অ', তোকো কৈছোঁ, তহঁত কাকো মই একো জুলুম কৰিব খোজা নাই। তহঁত শুইছিলি, শুই থাকগৈ। ভালেমান ৰাতি হ'ল, মোৰ টোপনি অহা নাই। ইয়াতে বহিছোঁ। বোৱাৰী, কাৰো বোজা হৈ থাকিব মই নোৱাৰোঁ। দুহাতেৰে আজৰি গোটাই ল'ব নোৱাৰিলে লোকে যাচি দিয়া মাছে মঙহে খায়ো সোৱাদ নাপাওঁ। তোমালোকৰ ইয়াত মোক হাত ধুই ভাত খাবলৈকে কৈছা। সেই ভাতৰ হজম নহয় যেন লাগে। হাতে হুতৰে মই কাইলৈকে যাবগৈ খুজিছোঁ। ৰেল মটৰৰ আও ভাওবোৰ নাপাওঁ। কোনোবা এটাই গৈ থৈ আহিলে সুবিধা হয়। কথা ইমানেই। এতিয়া তোমালোক শুই থাকাগৈ আৰু মোকো অকণ শান্তিৰে থাকিবলৈ দিয়া। যা মইনা। চাওক বাইদেউ, মই যদি কিবা বেয়া কথা কৈছোঁ মই হয়তো নজনাকৈ কৈছোঁ, বেয়া নাপাব। এতিয়া ৰাতিখন বেয়া পৰিৱেশ এটা সৃষ্টি নকৰিলেই ভাল পাম। ব'ল বাইদেউ, তই এতিয়া শুই থাকগৈ ব'ল। মোক তহঁতে অকণমান অকলে থাকিবলৈ দে। মই কৈছোঁৱেই দেখোন, টোপনি ধৰিলে মই শুমগৈ। ব'লা। চা বাইদেউ, ময়ো বহি থাকিম।
তই যদি শুবলৈ নাযাওঁ ময়ো নাযাওঁ। মই তহঁতক হাতযোৰ কৰিছোঁ, মোক অকলে থাকিবলৈ দে। মোক মোৰ নিজৰ কথা ভাবিবলৈ দে। যা তহঁত, যা। বাৰু তেনেহ'লে ব'লা লিজা, ব'লা। লিজা আগবাঢ়ে। অজয়ে দুখোজমান গৈ আকৌ ঘূৰি আহে। সুভদ্ৰাৰ কাষত বহেহি। বাইদেউ, লিজাৰ দেউতাকক ময়ো বেয়া পাইছোঁ। তেওঁ তোকেই অপমান কৰা নাই, মোকো কৰিলে। সেইবোৰ কথাকে ভাবি গুণি থাকিলেনো কি হ'ব? সুভদ্ৰাই একো নামাতি তলমূৰ কৰি থাকে। অজয়ে সুভদ্ৰাৰ গাত ধৰি জোকাৰি দিয়ে। তই এনেকৈ ইয়াত বহি থাকিলে মই শুব নোৱাৰোঁ বাইদেউ, ময়ো শুব নোৱাৰোঁ। এতিয়া ভালেমান নিশা হ'ল, শুই থাক তই। মোক গাঁৱৰ ঘৰত থৈ আহ মইনা, মোক গাঁৱৰ ঘৰত গৈ থৈ আহ। গাঁৱৰ ঘৰত। অজয়ক সাৱটি ধৰি হুকহুকাই কান্দে। গানৰ কলি ভাহি আহে। মঞ্চ ক্ৰমাৎ আন্ধাৰ হয়। প্ৰিয় শ্ৰোতাবৃন্দ, মাজনিশাৰ চিঞৰ নামৰ নাটখনিৰ পঞ্চদশ দৃশ্যটি আজিলৈ ইমানতে অন্ত পৰিল। নাটকখনিৰ এই দৃশ্যটি উপভোগ কৰি আপোনালোকে কেনে পালে আমাক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। ধন্যবাদ।